A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আহকচোন আজি আমি সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম গৰাকী অসমীয়া চাহ খেতিয়ক কোন? উত্তৰ হৈছে মণিৰাম দেৱান। প্ৰথম অসমীয়া ICS বিষয়া কোন? উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। অসমীয়া সাহিত্যৰ গল্প সম্ৰাট কোন? উত্তৰটো হৈছে সৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট কোন? উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। অসমীয়া গল্প সাহিত্যৰ জনক কোন? উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন? উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। লাচিত দিৱস কোন তাৰিখে উদযাপিত হয়? উত্তৰটো হৈছে ২৪ নৱেম্বৰত। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? উত্তৰটো হৈছে লাইকেই। অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হৈছে ১৯৫০ চনত। পনীয়া সোণৰ দেশ বুলি কাক কোৱা হয়? উত্তৰটো হৈছে অসমক। অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল? উত্তৰটো হৈছে ১৮৮৬ চনত। অসমৰ ফৰেনচিক লেবৰেটৰী ক'ত অৱস্থিত? উত্তৰটো হৈছে গুৱাহাটীত। অসমৰ আঞ্চলিক গৱেষণাগাৰ ক'ত অৱস্থিত? উত্তৰটো বাৰু জানেনে? উত্তৰটো হৈছে যোৰহাটত। প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা অসমীয়া কোন? উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মহিলা IAS কোন? উত্তৰটো হৈছে পাৰুল দাস। ১৯৭৬ চনত তেওঁ IAS হিচাপে যোগদান কৰিছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। ধন্যবাদ।